এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ কাকতি চিষ্টাৰ চেনেলটোলৈ। আজি যিহেতুকে জন্মাষ্টমী আছে আৰু সকলোতে আচলতে জন্মাষ্টমীটো পালন কৰা হৈছে, যিহেতুকে আজি ভগৱানৰ জন্মদিন নহয় জানো, পৃথিৱীৰ সৃষ্টিকৰ্তা। আজি দিনটো কেনেকৈনো হৈ চলি যায় আপোনালোকৰ লগত সকলোবিলাক শ্বেয়াৰ কৰিম। আৰু আমাৰ ঘৰলৈ আজি জন্মাষ্টমী বুলি কোন আহে সেইবিলাক আপোনালোকৰ লগত মুঠতে সকলোবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ব'লক চাই গৈ থাকোঁ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। আৰু এইফালে আমাৰ এতিয়া খানা ৰেডি হৈ গ'ল, মানে বায়ে এতিয়া বেঙেনা ফ্ৰাই কৰি আছে আৰু এইফালে মায়ে মাংস বনাই আছে আৰু এইফালে তাহাঁতকেইটা আহি পালেহি আৰু লগৰ আহিছিলে, আচলতে লগৰ দুটা, সেইটোৱে কৈছিলোঁ যে জন্মাষ্টমীত কোনোবা আহিব। বাৰ্থডেলৈ যাম বুলি এইফালে ভাইটি আৰু মই ৰেডি হৈ ল'লোঁ। আচলতে অকণমান সময়টো দেৰি হ'ল, হ'লেও এতিয়া বাৰ্থডে চাৰ্থডে ভাগিলে চাগে, কাৰণ মামীহঁতো আহিলে। যিহেতুকে মামীহঁতক মই ভিডিঅ'টো নেদেখালোঁ বাৰু, মামীহঁতো আহিলে আৰু সেইকাৰণে বহুত দেৰি হৈ গ'ল। মানে মামীহঁত অলপ আগত গৈছে, এতিয়া ভাইটি আৰু মই দুয়োটা যাওঁ আৰু বাৰ্থডে খাবলৈ। আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো। বাৰ্থডে আচলতে ভাগিলে বুলি শুনিছোঁ, হ'লেও আমি দুটা যাওঁ আৰু ঘৰ চৰ আমি পালোহি। ভাইটি আৰু মই আহি আছোঁ আৰু বাৰ্থডে গাৰ্লক দেখাইছোঁ, আমাক ৰৈ আঁতৰৰ পৰা চাই আছে। তাই আঁতৰৰ পৰা আমাক চাই আছিলে, যেতিয়া আমাক দেখিলে ভিতৰলৈ দৌৰিলে। আচলতে তাই খুব মানে ভাল পায় মোক আৰু ৰাতিপুৱাৰ পৰা কৈ আছে ময়ে যোৱা দেৰি কৰিলোঁ আচলতে। বাৰ্থডে গাৰ্লজনী হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া আকৌ ভালকৈ, হাই কৈ দিয়া, হাই। এইফালে এতিয়া আমি খাবলৈ বহিছোঁ আৰু দেই। সেইজনী বাৰ্থডে গাৰ্ল ভিতৰলৈ গৈছেগৈ। আমি খাই লওঁ আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। এইফালে কুকুৰটো আহি আছে কাৰণে সিহঁতি দৌৰিছে। চুনচুন বাই বাই, চুনচুন টাটা দি দিয়া, টাটা দি দিয়া, টাটা দি দিয়া, বাই বাই। আমি যাওঁ দেই, বাই বাই চুনচুন, বাই বাই। এই আগতহে দৌৰিছে। এতিয়া মই বাৰ্থডে চাৰ্থডে খাই আহিলোঁ আৰু আহি মেলি আকৌ মই নামঘৰলৈ গ'লোঁ বাৰু, সেইবিলাক ভিডিঅ' নকৰিলোঁ। নামঘৰত মিঠৈ বনাই আছে যিহেতুকে, আৰু মই ঘৰত আকৌ মেখেলা চাদৰ পিন্ধিবলৈ গুচি আহিলোঁ। এইফালে বাও ৰেডি হৈ ল'লে, এইফালে এয়া চাকি দিবলৈ লৈছোঁ। এয়া চাকি দিবলৈ মানে চাকি দিব, যিহেতুকে আজি জন্মাষ্টমী আৰু আমাৰ ঘৰৰ ফালৰ পৰা চাকি এগছ আগবঢ়াইছে। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। আৰু নামঘৰতো কেনেকৈ আজি অলপ সজাইছে, অলপ ডেক'ৰেশ্যন সৰু সুৰাকৈ কৰা হৈছে, সেইবিলাক আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকিব। আৰু ৰাস্তাটো এতিয়া মই যাওঁতে নেদেখাওঁ, যিহেতুকে আন্ধাৰ হৈ আছে। দুইজনীয়ে আমি গৈ থাকিম আৰু জানো নহয় জানো? তাকে ডাইৰেক্ট নামঘৰত লগ পাম আৰু আপোনালোকক মানে দেখাম আৰু কেনেদৰে সজাইছে। ব'লক চাই গৈ থাকক। ফাইনেলি আমি নামঘৰ পাই গ'লোহি আৰু নামঘৰৰ আপোনালোকক বেকগ্ৰাউণ্ডটো অলপ দেখাই দিছোঁ কেনেকৈ ডেক'ৰেশ্যন কৰা হৈছে। আচলতে পকা খুঁটাকেইটাত চাকি এগছ দিয়া হৈছে আৰু নামঘৰৰ বাটচৰাত চাকি দিয়া হৈছে। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। আৰু এইফালে মই এতিয়া নামঘৰৰ একদম সন্মুখৰ ভাৱ পালোহি, বা আৰু মই। আৰু সেইফালে পকা মিঠৈ বনাই আছে, এয়া পকা মিঠৈ বনাই আছে ইয়াত। এইফালে মিঠৈ বনাই আছে আৰু এতিয়া ভকতে আমাক এইখিনি সময়তে সমজুৱা সেৱা ধৰিবৰ কাৰণে প্ৰস্তাৱ জনালে আৰু আমি সকলোবিলাকে সমজুৱা সেৱা ধৰিছোঁ। এতিয়া ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। এইফালে এতিয়া আমাৰ নামৰ কাৰণে সাজু হৈছে আৰু নামৰ পাছতে পাঠ পঢ়িব, তাৰ পাছতে ভগৱান জন্ম হ'ব আৰু আপোনালোকে চাই গৈ থাকক ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ। এইফালে নামৰ কাৰণে প্ৰস্তাৱ কৰিছে। আপোনাৰ মহামন্ত্ৰ স্বৰ্ণৰ জৰিয়তে প্ৰভু হ'বলগা সকলো
কৃষ্ণ 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 রাম জয় জয় রাম কৃষ্ণ হরি রাম হরি পুরোহিতি তলা মঙ্গল বহে বাত মধুকরে গুঞ্জরে পুষ্পিত দেখি বন পৃথিবীর সুমঙ্গল মিলিলয় কার বইল
এৰি সময়ত উপজিলা নাৰায়ণ সাগৰৰ লগত গৰ্জন জল মধ্যৰাতি ৰাতি অন্ধকাৰ বৈলা চন সেই সময়ত পৰম বিস্ময় হইলা তব মিলিলা সম্ভ্ৰময় আখি উলকিলা প্ৰাণ আঠে বেঠে শপতে কৰিলা মনে অপৰাধ বিনাশন বজুনা আৰু ইয়াৰ পিছতে প্ৰসাদ দিলে আৰু মোৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিলোঁ। যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব।